নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ইউটিউব চেনেলৰ আজিৰ ভিডিঅ'টোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন বিজ্ঞান পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় মাটি, শিল আৰু খনিজ পদাৰ্থ এই পাঠটিৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তেন্তে পলম নকৰি আমি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। 1 নম্বৰত আছে মাটি কি? উত্তৰ: পৃথিৱীৰ উপৰিভাগৰ কোমল সাৰুৱা অংশটোক মাটি বোলে। 2 নম্বৰ প্ৰশ্ন, মাটিৰ ঘাই তৰপ কেইটা আৰু কি কি? উত্তৰ: মাটিৰ ঘাই তৰপ দুটা। সেইবোৰ হ'ল ওপৰৰ তৰপ আৰু তলৰ তৰপ। 3 নম্বৰ প্ৰশ্ন, মাটিৰ প্ৰকাৰ কেইটা আৰু কি কি? উত্তৰ: মাটি 3 প্ৰকাৰৰ। ক নম্বৰ বালিয়া মাটি, খ নম্বৰ বোকা মাটি আৰু গ নম্বৰ সাৰুৱা বা পলসুৱা মাটি। 4 নম্বৰ প্ৰশ্ন, গছ-গছনিয়ে মাটি কেনেদৰে সংৰক্ষণ কৰে? উত্তৰ: গছ-গছনিয়ে শিপাৰে মাটি খামুচি ধৰি থাকে, সেইবাবে বৰষুণৰ পানী মাটি সহজে উটুৱাই নিব নোৱাৰে। তেতিয়া বতাহেও সহজে মাটি উৰুৱাই নিব নোৱাৰে। এনেদৰেই গছ-গছনিয়ে মাটি ৰক্ষা কৰে বা সংৰক্ষণ কৰে। এতিয়া 5 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। মাটি সকলো জীৱৰ বাবে কিয় প্ৰয়োজন তাৰ দুটা কাৰণ লিখা। উত্তৰত আমি এনেদৰে লিখিম: মাটি সকলো জীৱৰ বাবে বৰ লাগতিয়াল বস্তু। মাটিত খেতি বাতি হয়, গছ-গছনি গজে, মাটিত সকলো জীৱই বাসস্থান সাজে, সেয়ে মাটি সকলো জীৱৰ বাবে প্ৰয়োজন। 6 নম্বৰ প্ৰশ্ন, মাটিৰ ওপৰৰ তৰপটোত খেতি বাতি কিয় ভাল হয় লিখা। উত্তৰ: জীৱ-জন্তু, ঘাঁহ-বন মৰি পচি মাটিৰ ওপৰৰ তৰপটোতেই মিহলি হয়। পচি মিহলি হোৱা এই বস্তুবোৰেই হ'ল হিউমাছ, আৰু এই হিউমাছে মাটি সাৰুৱা কৰে। তেতিয়া সাৰুৱা মাটিত খেতি বাতি ভাল হয়। 7 নম্বৰ প্ৰশ্ন, মাটিৰ উপাদান কেইটা কি কি? উত্তৰ: মাটিৰ উপাদান হ'ল দুটা। ক নম্বৰ শিল, বালি আৰু বোকাৰ কণিকা, আৰু খ নম্বৰ হিউমাছ। 8 নম্বৰ প্ৰশ্ন, বালিয়া মাটি কেনেকুৱা লিখা। উত্তৰ: বালিয়া মাটিত বালিৰ পৰিমাণ বেছি থাকে, বোকা আৰু হিউমাছ কম থাকে। বালিয়া মাটি খহটা, নদীৰ কাষত বালিয়া মাটি পোৱা যায়। 9 নম্বৰ প্ৰশ্ন, বোকা মাটি কেনেকুৱা লিখা। উত্তৰ: বোকা মাটিত সাধাৰণতে বোকাৰ পৰিমাণ বেছি থাকে। এই মাটিত বালি আৰু হিউমাছৰ পৰিমাণ কম। বোকা মাটি কোমল আৰু বৰ মিহি। 10 নম্বৰ প্ৰশ্ন, হিউমাছ কাক বোলে, ইয়াৰ প্ৰয়োজন কি? উত্তৰ: জীৱ-জন্তু, ঘাঁহ-বন মৰি পচি মাটিৰ ওপৰৰ তৰপটোতে মিহলি হয়। পচি মিহলি হোৱা এইবোৰ বস্তুৱেই হ'ল হিউমাছ। হিউমাছ গছ-গছনিৰ বাবে অতি প্ৰয়োজনীয় বস্তু, কাৰণ হিউমাছে মাটি সাৰুৱা কৰি ৰাখে, আৰু এই সাৰুৱা মাটিত খেতি বাতি গছ-গছনি গজে। 11 নম্বৰ প্ৰশ্ন, সাৰুৱা মাটিয়ে জীৱক বেছি সহায় কৰে কিয় বাৰু? উত্তৰ: সাৰুৱা মাটিতে ঘাঁহ-বন, গছ-গছনি, খেতি বাতি ভাল হয়, আৰু এইবোৰে পৃথিৱীখনক সেউজীয়া ৰূপ দিয়ে। সেয়ে সাৰুৱা মাটিয়ে জীৱক বেছি সহায় কৰে। 12 নম্বৰ প্ৰশ্ন, টান শিল এটা কেনেকৈ ধূলিলৈ সলনি হ'ব পাৰে? উত্তৰ: প্ৰথমে ডাঙৰ আৰু টান শিলেৰে পৃথিৱীখন ভৰি আছিল। ৰ'দ, বতাহ, ধুমুহা, বৰষুণে খুব লাহে লাহে শিলবোৰ ভাঙি পেলাইছিল। সৰু শিলবোৰ ভাঙি আকৌ বালিলৈ সলনি হৈছিল। ধুমুহা বতাহ, নদীৰ সোঁতত বালিবোৰ ধূলিৰ দৰে মিহি হৈ পৰিছিল। এনেদৰে টান শিল এটা ধূলিলৈ সলনি হ'ব পাৰে। এতিয়া 13 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। ছাত্ৰ ছাত্ৰীসকল, ইয়াতে দুটা অপশ্যন দিয়া আছে। ইয়াৰে যিকোনো এটা আমি বাছি উলিয়াব লাগিব। যিটো শুদ্ধ হয় সেইটোত আমি ৰাইট চিন দিম। ক নম্বৰ, ধান খেতি সকলো মাটিতে ভালদৰে হয় নহয়। ইয়াৰে উত্তৰ হ'ব নহয়।
কাৰণ ধান খেতি সকলো মাটিতে ভালদৰে নহয়, কিছুমান মাটিত বেছি ভাল হয়, কিছুমান মাটিত কম হয়। খ নম্বৰ, মাটিৰ তলৰ তৰফটো গছ-গছনিৰ বাবে উপযোগী হয় নহয়। ইয়াতে শুদ্ধ উত্তৰ হ'ব নহয়। গ নম্বৰ, গাঁত এটা খান্দিলে তললৈ বেছি টান মাটি পোৱা যায় নাযায়। ইয়াৰে হ'ব যায়। ঘ নম্বৰ, বোকাৰ কণিকা মিহি বালিতকৈ সৰু ডাঙৰ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব সৰু। ঙ নম্বৰ, বানপানীৰ পানী ঘোলা হয় নহয়। ইয়াৰে শুদ্ধ উত্তৰ হ'ব হয়। প্ৰথম ছ নম্বৰ, কম দিনৰ ভিতৰতে শিলৰ পৰা মাটি পাব পাৰি নোৱাৰি। ইয়াৰে শুদ্ধ উত্তৰ হ'ব নোৱাৰি। ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত আছে বালিয়া মাটিত, ইয়াৰে খ অংশৰ কোনটোৰ লগত মিলিব? খ অংশৰ 3 নম্বৰত থকা বালিয়া মাটিত বালিৰ কণিকাৰ পৰিমাণ বেছি। 2 নম্বৰ, হিউমাছ মাটিৰ লগত মিহলি হৈ থকা মৰা পচা জীৱ দেহৰ অংশ। 3 নম্বৰ, বোকা মাটিত বোকাৰ পৰিমাণ বেছি। 4 নম্বৰ, মৰুভূমিত প্ৰচুৰ পৰিমাণে বালি থাকে। 5 নম্বৰ, গছ-গছনিয়ে বায়ু বিশুদ্ধ কৰি ৰাখে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মাটি, শিল আৰু খনিজ পদাৰ্থ এই পাঠটিৰ প্ৰশ্ন উত্তৰ আলোচনা ইমানেই আছিল। ভিডিঅ'টো কেনেকুৱা লাগিল? যদি ভাল লাগিলে তেন্তে লাইক এটা কৰি দিয়া আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিয়া, যাতে তেওঁলোকেও এই ভিডিঅ'টো পায়। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা, যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ নটিফিকেশ্যনত গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ। ধন্যবাদ।